খুব জোৰকে কাৰণ শদিয়াবাসী ৰাইজে ইমান সৰ্বাংগ সুন্দৰভাৱে অধিৱেশনৰ আয়োজন কৰিছে এই অধিৱেশনৰ জৰিয়তে এইটো বিভিন্ন পক্ষলৈ এটা শক্তিশালী বাৰ্তা গৈছে বহুতে ভাবিছে যে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে মাত দিব পৰা ইয়াত শক্তি নাই নেকি আমি দিল্লী আৰু দিছপুৰৰ বহি থকাসকলক ক'ব খোজো যে অসমৰ মাটিত অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে মাত মতে এটা সংগ্ৰামী সত্তা হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু তাৰ যি শক্তি আজি শদিয়াবাসী ৰাইজে ইয়াত প্ৰদৰ্শন কৰিছে এই বাৰ্তা আজি শদিয়াৰ পৰা দিল্লী আৰু দিছপুৰলৈ খুব শক্তিশালীভাৱে গৈছে আৰু তাৰ বাবে সমগ্ৰ অসমৰ খিলঞ্জীয়া মানুহ অসমৰ সদৌ অসম ছাত্ৰ সন্থা অসমৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনে আজি মুক্তভাৱে ইয়াত আহি প্ৰকাশ কৰিছে যে আমি একেলগে আছিলোঁ আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম কোনোবাই যদি ভাবিছে যে ইয়াত বিভিন্ন সংগঠন হৈছে খিলঞ্জীয়া মানুহ দুৰ্বল হৈছে দুৰ্বল হোৱা নাই ইয়াত বিভিন্ন জনগোষ্ঠীয় সংগঠন জনজাতীয় সংগঠনৰ নেতৃবৰ্গই উচিতভাৱে কৈ গৈছে যে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ জনজাতীয় সংগঠনৰ জন্মৰ কেতবোৰ কাৰণ আছে কিন্তু কাৰণ থাকি নিজৰ জনজাতি আৰু জনগোষ্ঠীক আত্মবিকাশৰ পথেৰে আগুৱাই নিয়াৰ বাবে এই পদক্ষেপ লৈ আছে কিন্তু পদক্ষেপ লৈ থাকিলেও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা বিভিন্ন জনজাতি আৰু জনগোষ্ঠীয় সংগঠন আমি একত্ৰিতভাৱে আমি একেলগে ঐক্যবদ্ধভাৱে আগবাঢ়ি আছোঁ আৰু সেইকাৰণে পুনৰ ৰজাঘৰক ক'ব খোজোঁ চক্ৰান্তকাৰীসকলক ক'ব খোজোঁ বিবেককামী সক্ৰিয়সকলক ক'ব খোজোঁ যে আমি একেলগে আছিলোঁ আমি একেলগে আছোঁ আৰু আমি একেলগে আগবাঢ়ি যাম আৰু আজি আমি এটা কথা ক'ব খোজোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই অধিৱেশনত এই শদিয়াৰ অধিৱেশনত পুনৰ এটা কথা আমি সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা দোহাৰিব কৈছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা সংগ্ৰামী সত্তা অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে নিৰৱচ্ছিন্নভাৱে কঢ়িয়াই থকা এটা সংগ্ৰামী যাত্ৰা এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে যিবোৰ পদক্ষেপ লৈ থাকিব সেই পদক্ষেপৰ প্ৰতি আমি সদৌ অসম ছাত্ৰ সন্থাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত হাতত হাত মিলাই কাণত কাণ মিলাই আমি আগবাঢ়ি যাম সেই কথা আজি আমি পুনৰ দোহাৰিলোঁ কাৰণ এটা কথা আমি মনত ৰাখিব লাগিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্মখন আৰু জন্মখনৰ মুহূৰ্তটোৱে হৈছে অসমৰ মাটিত অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা সদৌ অসম ছাত্ৰ সন্থাৰ জন্মৰ ইতিহাস একেই যে অসমৰ মাটিত অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা আজি যুৱ ছাত্ৰ পৰিষদ যুৱ ছাত্ৰক একেলগে সংগঠিত কৰাৰ ব্যৱস্থা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ছাত্ৰ সমাজক সংগঠিত কৰাৰ কাম কৰিছে সদৌ অসম ছাত্ৰ সন্থাই কিন্তু এটা কথা ঠিক যে ছাত্ৰৰ লগতে যুৱকসকলক সমগ্ৰ অসমৰ যুৱকসকলক জাতীয়তাবাদৰ চিন্তাৰে সংগঠিত কৰি সমগ্ৰ অসমত এটা শক্তিশালী যুৱ শক্তি থিয় কৰাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰু সেইবাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱা সন্মানীয় সাধাৰণ সম্পাদক পলাশ চাংমাই সন্মানীয় মুখ্য উপদেষ্টা কমল ভৰালী প্ৰমুখ্যে নেতৃবৰ্গক আজি আমি অভিনন্দন জনাইছোঁ যে তেখেতসকলৰ বলিষ্ঠ নেতৃত্বৰ বাবে আজি অসমৰ যুৱ শক্তি জাতীয়তাবাদৰ চিন্তাৰে আজি ঐক্যবদ্ধ হৈ আছে আৰু সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি হাতত হাত মিলাই কাণত কাণ মিলাই আমি আগবাঢ়ি যাম এই কথা একেবাৰে স্পষ্ট সমবেত ৰাইজ এটা কথা ঠিক দুই এটা কথা জপিয়াই মই কৈ যাম কিন্তু আজি শদিয়াত এটা সংকল্প লৈ যাম আৰু এই সংকল্পটোৱে হ'ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অসমৰ মাটিত শক্তিশালীভাৱে আগুৱাই যোৱাৰ সংকল্প এই সংকল্পই হ'ব আমি সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ সম্পৰ্ক আমি যদি আজিৰ সভাত গান শুনিম কিন্তু তাৰ আগত এটা কথা পাতিব লাগিব যে আমি ছাত্ৰ সংগঠন যুৱ ছাত্ৰ পৰিষদে ছাত্ৰ সংগঠনক ছাত্ৰসকলক সংগঠিত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই কৰিছে বিভিন্ন জনগোষ্ঠী আৰু জনজাতীয় সংগঠনে কৰিছে আৰু সেইবাবে এটা কথা ক'বই লাগিব যে আজি অসমৰ মাটিত প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ সকলো স্তৰৰ ছাত্ৰ ছাত্ৰীক সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰাৰ ব্যৱস্থা আমি ল'ব লাগিব প্ৰত্যেকগৰাকী পিতৃ মাতৃৰ চিন্তা নিজৰ পুত্ৰ কন্যাই ভালদৰে আগবাঢ়ি যাওক ভাল শিক্ষানুষ্ঠানৰ উপযুক্ত সংস্থাপন পাওক প্ৰতিগৰাকী পিতৃ মাতৃৰ চিন্তা
এই যে ভাল শিক্ষা অনুষ্ঠান উপযুক্ত সংস্থাপন এই তিনিটা লক্ষ্যত আগবাঢ়ি যাবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে আমি আগুৱাই যাব লাগিব পৰিকল্পনা লাগিব ব্যৱস্থা ল'ব লাগিব ৰজাঘৰক বাধ্য কৰাব লাগিব আৰু তাৰ কাৰণে আজি শদিয়া অঞ্চলৰ কথা যদি পাতিবলৈ যাওঁ শদিয়াত যিখন বিদ্যালয় আছে তাক সম্পূৰ্ণৰূপে শক্তিশালীভাৱে গঢ়ি তোলা উচিত নতুন বিষয় অন্তৰ্ভুক্ত কৰা উচিত মহাবিদ্যালয়খনত সম্পূৰ্ণৰূপে শক্তিশালীভাৱে আগুৱাই নিয়া উচিত নতুন বিষয় অন্তৰ্ভুক্ত কৰা উচিত কাৰণ এটা কথা মনত ৰাখিব লাগিব যে প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ সকলো স্তৰৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভাল শিক্ষানুষ্ঠানত পঢ়িবলৈ দিব লাগিব তাৰ কাৰণে তাৰ ব্যৱস্থা ল'ব লাগিব আন্তঃগাঁথনি লাগিব আৰু তাৰ কাৰণে ক'ব খোজোঁ যে আমাৰ জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিয়াৰ মূল ভেটিটো কি হ'ল শিক্ষা তাৰো প্ৰথম ভেটিটোৱে হ'ল প্ৰাথমিক শিক্ষা আৰু সেইকাৰণে আমি যদি আগুৱাই যাবলগীয়া হয় তেতিয়াহ'লে সমগ্ৰ অসমৰ অসমীয়া মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ প্ৰাথমিক বিদ্যালয় শক্তিশালী হ'ব লাগিব আৰু প্ৰত্যেকখন অসমীয়া মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ প্ৰাক প্ৰাথমিক স্তৰ খুলিব লাগিব আজি অসমীয়া ভাষা ৰাজ্য ভাষা বড়ো ভাষা অষ্ট নিষেধলৈকে স্বীকৃতি পাইছে ৰাভা মিচিং তিৱা টাই কাৰ্বি বিভিন্ন জনগোষ্ঠীয় আৰু জনজাতীয় ভাষা এতিয়া বিকাশ ঘটিছে আৰু এইখন অসমত অসমীয়া ভাষাৰ লগে লগে সকলো জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ বিকাশ ঘটিব লাগিব আৰু তাৰ প্ৰতি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাই সদায় সমৰ্থন দি আহিছে আৰু আমি সদায় সমৰ্থন দি যাম কাৰণ সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ অসমৰ ভাষা সংস্কৃতি বৰ্গৰ চহকী হৈছে আৰু তাৰ কাৰণে আজি অসমৰ প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয় প্ৰাক প্ৰাথমিক স্তৰ খুলিব লাগিব মাতৃভাষা মাধ্যমত বিদ্যালয়সমূহ আমাৰ ভাল হ'ব লাগিব আজি ইয়াত গুণোৎসৱ পতা হৈছে গুণোৎসৱৰ চিন্তা ভাল কিন্তু কাৰ্যকৰীকৰণৰ সম্পৰ্কত কিবা যেন ৰৈ গৈছে আজি মহাবিদ্যালয় বিশ্ববিদ্যালয়বিলাকত নাক আহি বিশ্ববিদ্যালয় মহাবিদ্যালয়বোৰ পৰ্যবেক্ষণ কৰে আমাৰ ছাত্ৰ ছাত্ৰীৰ লাভ হৈছে শিক্ষানুষ্ঠানৰ লাভ হৈছে শিক্ষক শিক্ষয়িত্ৰীৰ লাভ হৈছে বিদ্যালয়বিলাকৰ ক্ষেত্ৰত কি হৈছে বিদ্যালয়বিলাকৰ ক্ষেত্ৰত আমি বিচাৰোঁ যে অসমৰ বিদ্যালয়বিলাক শক্তিশালীভাৱে আগুৱাই নিবৰ কাৰণে নাকৰ দৰে অসমত বিদ্যালয় মূল্যাংকন আয়োগ এখন গঠন কৰিব লাগে স্কুল এছেছমেণ্ট কমিশ্যন এখন গঠন কৰিব লাগে যাতে নাকৰ দৰে আমাৰ বিদ্যালয়সমূহ পৰ্যালোচনা হয় শৈক্ষিক পৰ্যালোচনা হয় যাতে বিদ্যালয়বোৰ আমাৰ শক্তিশালীভাৱে আগুৱাই নিব পৰা যায় অসমক শক্তিশালীভাৱে আগুৱাই নিবলগীয়া হ'লে অসমীয়া মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয় শক্তিশালীভাৱে আগবাঢ়ি যাব লাগিব তাৰ কাৰণে নাকৰ দৰে বিদ্যালয় মূল্যাংকন আয়োগ এখন গঠন কৰিব লাগে যুৱ ছাত্ৰ পৰিষদে কৈছে ছাত্ৰ সন্থাই কৈছে বুলি ৰজাঘৰে এইটো আত্মসন্মানৰ বিষয় হিচাপে ল'ব নালাগে আমাৰ উঠি অহা ল'ৰা ছোৱালী মংগলৰ কাৰণে অসমৰ বিশিষ্ট শিক্ষাবিদক লৈ এই বিদ্যালয় মূল্যাংকন আয়োগ গঠন কৰি বিদ্যালয় শৈক্ষিক পৰ্যালোচনাৰ ব্যৱস্থাটো আগবঢ়াই নিয়াটো প্ৰয়োজন তাৰ লগে লগে যদি আমি আৰু এটা কথা পাতিবলৈ যাওঁ সেইটো বিষয় হ'ল ব্ৰেইন ড্ৰেইন বুলি কোৱা হয় এটা পৰীক্ষা দিয়াৰ পিছত শিকান্ত পৰীক্ষাৰ পিছত কোৱা হয় ব্ৰেইন ড্ৰেইন হ'ল হাজাৰ ল'ৰা ছোৱালী বাহিৰলৈ পঢ়িবলৈ গ'ল দিল্লীলৈ গ'ল পুনালৈ গ'ল বাংগালোৰলৈ গৈছে অসমৰ ল'ৰা বাহিৰলৈ পঢ়িবলৈ গৈছে ভাল কথা শদিয়াৰ পৰা গুৱাহাটী গৈছে অসমৰ ল'ৰা বাহিৰলৈ গৈছে শদিয়াৰ ল'ৰাও গৈছে তিনিচুকীয়া জিলাৰো গৈছে ভাল কথা কোনবোৰ ল'ৰা ছোৱালী বাহিৰলৈ পঢ়িবলৈ গৈছে যিবোৰ ল'ৰা ছোৱালীক মাক দেউতাকে অসমৰ বাহিৰলৈ পঢ়ুৱাবলৈ পঠিয়াব পাৰে সেই চাম ল'ৰা ছোৱালী বাহিৰলৈ গৈছে যি চাম ল'ৰা ছোৱালী মেধাৱী কিন্তু অসমৰ বাহিৰলৈ পঢ়িবলৈ যাবলৈ টকা পইচা নাই সেই চাম ল'ৰা ছোৱালী ক'ত পঢ়িব এই শদিয়াত পঢ়িব লাগিব তিনিচুকীয়া জিলাত পঢ়িব লাগিব এইখন অসমত পঢ়িব লাগিব কোনবোৰ বিষয়ক লৈ পঢ়িবলৈ গৈছে যিবোৰ বিষয়ক লৈ দিল্লী পুনা বাংগালোৰলৈ গৈছে পঢ়িবলৈ সেই বিষয়বোৰ আমাৰ শদিয়া আমাৰ তিনিচুকীয়া জিলা আৰু অসমত কিয় প্ৰয়োগ কৰিব নোৱাৰে কিয় খুলিব নোৱাৰে আৰু সেইবাবে আজি আমি শদিয়াৰ পৰা ক'ব খোজোঁ যে যিবোৰ ছাত্ৰ ছাত্ৰী মেধাৱী কিন্তু টকা পইচাৰ অভাৱত অসমৰ বাহিৰত পঢ়িবলৈ যাব নোৱাৰে সেই চাম ল'ৰা ছোৱালী মুখ চাই অসমত শৈক্ষিক সিদ্ধান্ত হ'ব লাগিব সেইটো হ'ল মূল বিষয় তাৰ কাৰণে নতুন বিষয় প্ৰৱৰ্তন কৰিব লাগিব সৰলকৈ যদি এটা কথা পাতোঁ দিল্লী বিশ্ববিদ্যালয় 84টা বিভাগ আছে 84 প্ৰায় 84টা ডিপাৰ্টমেণ্ট আছে গুৱাহাটী বিশ্ববিদ্যালয় প্ৰায় 48টা বিভাগ অৰ্থাৎ আধা বিভাগ নাই ডিব্ৰুগড় বিশ্ববিদ্যালয় শৈক্ষিক কেন্দ্ৰক লৈ প্ৰায় 30টা বিভাগ আছে আৰু মই তেজপুৰ বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয় মই কথা নকওঁ কিয় দিল্লী বিশ্ববিদ্যালয় 84টা বিভাগ আছে সেই প্ৰতিটো বিষয়ৰ বিভাগ আমাৰ অসমৰ বিশ্ববিদ্যালয়বিলাকত খুলিব নোৱাৰে নেকি
খুলিব লাগে কাৰণ আমাৰ ল'ৰা ছোৱালী পঢ়িব আমাৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক গুৱাহাটী বিশ্ববিদ্যালয় হওক আৰু অসমৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ত নতুন নতুন বিষয় খুলিব লাগে আমাৰ ল'ৰা ছোৱালীক পঢ়িবলৈ সুবিধা দিব লাগে অসম চৰকাৰী বিশ্ববিদ্যালয়ত কিমান টকা দিব সেইটো আলোচনাৰ বিষয় হ'ব নালাগে আমাৰ অসমৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যসকলে নতুন বিষয় প্ৰৱৰ্তনৰ কাৰণে যিমান টকা বিচাৰে দিছপুৰৰ পৰা সিমান টকা বিশ্ববিদ্যালয়লৈ দিব লাগে কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব আমাৰ ল'ৰা ছোৱালীয়ে অসমত থাকি পঢ়িবৰ কাৰণে নতুন নতুন বিষয় খুলিব লাগে মহাবিদ্যালয়বিলাকত নতুন বিষয় খুলিব লাগে মহাবিদ্যালয়বিলাকত যাতে নতুন নতুন বিষয় খোলে তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে শদিয়া মহাবিদ্যালয় হওক তিনিচুকীয়া মহাবিদ্যালয় হওক বা যি মহাবিদ্যালয় নহওক অসমত নতুন নতুন বিষয় খুলিব লাগে কিন্তু সমবেত ৰাইজ আজিৰ তাৰিখত নতুন বিষয় নুখোলোতে অসমৰ মহাবিদ্যালয়সমূহত এতিয়া 300 পদ খালী আছে 300 শিক্ষকৰ পদ খালী অসমৰ মহাবিদ্যালয়সমূহত আকৌ নতুন বিষয় খুলিলেতো আৰু শিক্ষক লাগিব আৰু সেইকাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অধিৱেশনস্থলীৰ পৰা ৰজাঘৰলৈ আমাৰ আহ্বান আৰু দাবী আমাৰ ল'ৰা ছোৱালী মংগলৰ কাৰণে বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহত নতুন নতুন বিষয় খোলক যিমান শিক্ষক লাগে সিমান শিক্ষক দিয়ক যিমান টকা লাগে সিমান টকা বিশ্ববিদ্যালয়সমূহত দিয়ক মহাবিদ্যালয় শ্ৰেণীকোঠা দিয়ক আমাৰ ল'ৰা ছোৱালী মংগলৰ কাৰণে এই ব্যৱস্থা ল'ব লাগিব ইয়াত টকা নাই এই কথাটো আমি শুনিবলৈ প্ৰস্তুত নহয় কাৰণ আমাৰ ল'ৰা ছোৱালী সুৰক্ষিত ভৱিষ্যত নিশ্চিত হ'ব লাগিব কাৰিকৰী অকাৰিকৰী সকলো স্তৰত আমাৰ ল'ৰা ছোৱালীক এই সুবিধা দিব লাগিব আৰু এটা বিষয় যদি আলোচনা কৰোঁ জপিয়াই কৈ যাম দীঘলীয়া কথা নাপাতোঁ নতুন শিক্ষানীতিৰ কথা আহিছে ইয়াত আমাৰ সন্মানীয় শিক্ষাগুৰুসকল আছে কৈ আছে যে নতুন শিক্ষানীতি প্ৰয়োগ হ'ব যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা তাত আমি গোটেই বিষয়টো আমি চকু দি আছোঁ আমাৰ সন্মানীয় শিক্ষাগুৰুসকলৰ পৰা আমি অভিভাৱকত্ব বিচাৰিছোঁ কোনোবাই কৈছে যে নতুন শিক্ষানীতি খুব ভাল কোনোবাই কৈছে নতুন শিক্ষানীতি খুব বেয়া আমি খুব ভাল এইটোতো নাই খুব বেয়া এইটোতো কথা নাই নতুন শিক্ষানীতিখনে যদি অসমৰ ল'ৰা ছোৱালীৰ কাৰণে যিখিনি ভাল কথা কঢ়িয়াই আনিছে সেইখিনি কথা প্ৰৱৰ্তন কৰিব লাগে যিখিনি কথা অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰয়োজন নাই অপকাৰী সেইখিনি বিষয় অসমত প্ৰৱৰ্তন কৰিব নালাগে একে চিধা স্পষ্ট কথা ভাল কথা প্ৰয়োগ কৰক বেয়া কথা বাদ দিয়ক যেনে এতিয়া নতুন শিক্ষানীতিয়ে কৈছে যে প্ৰাথমিক বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমত শিকাব লাগে জনজাতীয় জনগোষ্ঠীয় ভাষা বিকাশ হ'ব লাগে